নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আজি যিহেতু অফিচ নাই, ৰাতিপুৱা ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া জবা ফুল আৰু এল'ভেৰা এনেকৈ চুলিত লগাওঁ বুলি ভাবিছিলোঁ। তাই ভাবিলোঁ অকণমান ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেয়া জবা ফুলৰ পাত আৰু 2-3 ফুলো লৈছোঁ। লগত এল'ভেৰা এনেকৈ লৈ লৈছোঁ। মিক্সিত পিচি ল'ম, তাৰপিছত চুলিত লগাম। দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো। আজি ভাবিলোঁ অফিচ নাই, সময় পাওঁতেই বোলো চুলিখিনি অকণমান যতন লওঁ। বহুত দিন হ'ল চুলি তেনেকৈ লগোৱাই নাই, ঘৰত থাকোঁতে লগাইছিলোঁ ভণ্টি আৰু মই দুইজনীয়ে মিলি। এতিয়া আজি বহুত দিনৰ মূৰত আকৌ লগাবলৈ লৈছোঁ, দেখাই থাকিম, চাই থাকিব। আৰু এতিয়া ধুনীয়াকৈ লগাই ল'লোঁ, চুলি গুৰিৰ পৰা ধৰি ধুনীয়াকৈ চুলি কোচা তেনেকৈ লগাই ল'লোঁ জবা ফুলৰ পাত আৰু এল'ভেৰাখিনি। এতিয়া ভাতৰ কাৰণে ৰেডি কৰোঁ। আজি যিহেতু অফিচ নাই, মানুহজন অফিচ আছে, মানুহজন অফিচতে গ'ল। আৰু আজি ভাবিছোঁ পনীৰ বনাম। আৰু এতিয়া গা পা ধুই আহিলোঁ, 2 ঘণ্টামানৰ পিছতে এনেকৈ মূৰটো ধুই দিলোঁ। তাৰপিছত এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ। পনীৰখিনি এনেকৈ ভাজি লওঁ বুলি ভাবিছোঁ, কিছুমানে নভজাকৈও বনাই বাৰু। মই অকণমান ভাজি পেলাই বনাম বুলি ভাবিছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু আজি হৈছে নেক্সট ডে, কালি ভিডিঅ' বনোৱা নহ'লে। আৰু আজি ৰাতিপুৱাই ওলালোঁ অফিচলৈ বুলি, 7টাৰ পৰা যিহেতু অফিচ ষ্টাৰ্টে হয়। কালি ভিডিঅ'টো সেনেকৈয়ে ৰাখি থ'লোঁ, সময় নিদিলোঁ। সেয়ে আজি আকৌ পুনৰ আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এতিয়া অফিচ যাবলৈ ৰেডি হৈ ল'লোঁ ধুনীয়াকৈ। ৰুমটো যিহেতু ওপৰত, সেয়ে তললৈ এনেকৈ নামি আহি আছোঁ। আৰু এতিয়া আহি আছোঁ অফিচলৈ। 7টা বাজি গ'লে, দেৰিয়ে হৈছে। দেখাই থাকিম বাৰু, চাই থাকিব। এই ফুল গছজোপা দেখিছেনে, ইমান ভাল লাগিল, সেই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এতিয়া অফিচ পাইছোঁহি, আৰু বেছি দূৰ নাই। আৰু আমাৰ অফিচটো হৈছে ৰিভিগো মহেন্দ্ৰ লজিষ্টিকৰ হয়। শ্বিপমেণ্টবোৰ অহা যোৱা হৈ থাকে আৰু আমি স্কেন কৰি পঠিয়াব লাগে। আৰু আমি এনেকৈ চিষ্টেমত কাম কৰিবলগীয়া হয়, গাড়ী ঘোৰা গৈ থাকে যিহেতু, ডকুমেণ্ট দিবলগীয়া হৈ থাকে, লোডিং আনলোডিঙো হৈ থাকে। কিন্তু মই চিষ্টেমত বৰ্তমান কৰি আছোঁ, এনেকৈ স্কেন কৰি বস্তুবোৰ পঠিয়াব লাগে। আৰু দুপৰীয়া ভাত খাবলৈ ৰুমলৈ আহিলোঁ। 1টাৰ পৰা 2টালৈ যিহেতু এঘণ্টা ছুটি দিয়ে, সেয়ে ৰুমতে আহি ভাতকেইটা খাই যাওঁ বুলি ভাবিলোঁ। মানুহজনে হোটেলৰ পৰাই আনিছিলে ভাত, পাৰ্চেল লৈ আহিছিলে। ৰুমতে ভাবিলোঁ দুয়োটাই এনেকৈ খাওঁ। তিতা কেৰেলা ভাজি, দালি, পুৰি, পাপৰ আৰু গোবী মঞ্চুৰি আনিছিলে। ভাতকেইটা আজি এনেকৈ খালোঁ, দুপৰীয়া ভাত সাজ এনেকৈয়ে খালোঁ। আৰু খাই বৈ লৰালৰিকৈ অফিচলৈ গ'লোঁ, সময় হ'লে যিহেতু। আৰু এতিয়া ৰুমত আহি পালোঁহি। ডিউটি যিহেতু 4টালৈকে থাকে, 7টাৰ পৰা 4টালৈ। এতিয়া ৰুমত আহি পাই মুখ হাত ধুই ল'লোঁ, আৰু ওপৰৰ স্লেটখন লেতেৰা হৈ আছিলে অকণমান, সেয়ে ধুনীয়াকৈ সাৰি ল'লোঁ। সন্ধিয়া হ'ব হৈছে, কাপোৰ কানি আছিলে, কাপোৰ কানিকেইটাও সোমোৱাই ল'লোঁ। আৰু এতিয়া ভৰি হাত ধুই মেলি ধূপ চাকি জ্বলাই ল'লোঁ এনেকৈ। তুলসী তলতো এনেকৈ ধূপ দি ল'লোঁ। আৰু এতিয়া সন্ধিয়া চাহ খাবৰ কাৰণে বনাওঁ বুলি ভাবিছোঁ। চাহকাপ এনেকৈ মানুহজনে পানী থৈছিলে, সৈতে এনেকৈ খাওঁ বুলি ভাবিছোঁ। মানুহজন যিহেতু অফিচ গ'ল, ৰুমত নাই, সেয়ে মই এনেকৈ অকলেই খাব লাগিব চাহকাপ দি। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে সকলোৱে জনাব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।